हेलो एवरीवन সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। এই ভিডিঅটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, বিশেষকৈ এইবাৰ এইচএছ পাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। এইবাৰ এইচএছ পাস কৰা ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰে স্কুটি দিবনে নাই এই বিষয়ে ডিটেইলছ আলোচনা কৰিম ভিডিঅটিত। গতিকে তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এইচএছ ৰিজাল্ট দিয়া ইতিমধ্যে কেইবাদিনো হৈ গ'ল আৰু যিসকলে শিক্ষাৰ্থীৰে পাস কৰিছে তেওঁলোকক বৰ্তমান এইটো কথাক লৈ বহুত চিন্তাত আছে যে এইবাৰ এইচএছ পাস কৰা সকলক স্কুটি দিবনে নাই। আৰু এই বিষয়ে মই কেইবাদিন আগতে ভিডিঅ' বনাইছিলোঁ আৰু তাতে তোমালোকে বহুতেই কমেণ্ট কৰিছা আৰু সেই কাৰণে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। লাষ্ট ভিডিঅ'টোত মই কৈছিলোঁ যে বাজেটত যদি এই বিষয়ে অন্তৰ্ভুক্ত হৈ আছে তেন্তে দিব আৰু যদি বাজেটত এই বিষয়ে অন্তৰ্ভুক্ত হৈ থকা নাই তেনেহ'লে নিদিয়ে। 2023 বৰ্ষৰ বাজেটত কিন্তু স্পষ্টকৈ উল্লেখ আছে, আপোনালোকে চাগে দেখিব পাৰিছে তাতে স্পষ্টকৈ লিখা আছে এটা কথা যে এইবাৰ প্ৰথম বিভাগত যিসকল উত্তীৰ্ণ হ'ব এইচএছত অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীত যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব সেইসকল মেধাৱী ল'ৰা ছোৱালীক স্কুটি প্ৰদান কৰা হ'ব। আৰু প্ৰথম বিভাগ বুলিলে আমি 60% বুজোঁ, প্ৰথম বিভাগ মানে 60%ক বুজায় আৰু সেইকাৰণে মই কৈছিলোঁ 60% পোৱা ল'ৰা ছোৱালীক স্কুটি দিয়া হ'ব। কিন্তু এটা কথা মন কৰিবলগীয়া যে যোৱাবাৰ কিন্তু ল'ৰা ছোৱালীৰ বাবে উভয়ৰে বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছিল। ল'ৰাবিলাকক 75%ত দিয়া হৈছিল আৰু ছোৱালীবিলাকৰ বাবে 60%ত আছিল। আৰু এইবাৰ এই সন্দৰ্ভত এতিয়ালৈকে অফিচিয়েল ইনফৰমেশ্যন অহা নাই, মাথো বাজেটত এটা কথা উল্লেখ আছে আৰু এইটো হ'ল এইচএছত প্ৰথম বিভাগত উত্তীৰ্ণ ল'ৰা ছোৱালী উভয়কে স্কুটি প্ৰদান কৰা হ'ব। সেই গতিকে আমি এইটো ক'ব পাৰোঁ যে এনেকুৱা কৰিলেতো বহুত বেছি ভাল কথা, কাৰণ ল'ৰাৰ কাৰণে বেলেগ আৰু ছোৱালীৰ কাৰণে বেলেগ ক্ৰাইটেৰিয়া থাকিলে ল'ৰাবিলাকৰ লগত এটা ইনজাষ্টিছ হোৱা যেন লাগে। গতিকে এইটো বিচাৰিম যে ল'ৰা ছোৱালী উভয়ৰে কাৰণে যাতে ছেম কাট অফ থাকে, দুয়োৰে যাতে বেলেগ বেলেগ ক্ৰাইটেৰিয়া নহয়, ল'ৰা ছোৱালী উভয়ৰে যাতে ছেম থাকে অৰ্থাৎ প্ৰথম বিভাগত বা 60% পালাই যাতে দুয়োকে দিয়ে, সেইটোৱে আশা কৰিম। আৰু এই বিষয়ে যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব কিমান ক্ৰাইটেৰিয়া হ'ব, এপ্লাই প্ৰচেছ কি হ'ব, এই বিষয়ে যেতিয়া নটিচ আহিব তোমালোকক ভিডিঅ'ৰ যোগেদি জনাম। গতিকে এইখিনি আছিল এইটো ভিডিঅ'ত, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।